হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, কুশলে আছে। মই আজি গৈ আছোঁ মোৰ বান্ধৱীৰ ঘৰলৈ। তাই আৰু মই অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ অসমীয়া বিভাগত একেলগে MA কৰিছিলোঁ। MA কৰাৰ পাছৰে পৰা আমাৰ দুয়োৰে মাজত দেখা দেখি হোৱা নাছিল, মাথো ফোনতহে কথা বতৰা হয়। তাইৰ ঘৰ বকলীয়া, মই বৰ্তমান বকলীয়াত থকাৰ বাবে তাইক ক'লোঁ আজি তাইৰ ঘৰলৈ গৈ আছোঁ। সেয়ে ওলালোঁ এতিয়া তাইৰ ঘৰলৈ যাবলৈ। আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিব। তাইৰ ঘৰত আহি এয়াও এতিয়া বহিছোঁ। খেলিছা? চাহ পানী খাই এতিয়া তাই আৰু মই পুখুৰী পাৰত বহি কথা পাতি আছোঁ। এনে পঢ়া সময়ৰ কথা আৰু বহুত কিবা কিবি কথা পাতিছোঁ। বহুত বছৰ মূৰত লগ পাইছোঁ তাইক, বহুত ভাল লাগিছে মোৰ। আৰু আমাক ভিডিঅ' কৰিছে তাইৰ ছোৱালী হিমাদ্ৰীয়ে। গাইজ ভিডিঅ' কৰাৰ কাৰণে হাঁহি ওলাইছে। ছোৱালীজনী ক'ত কৰিছিলে? ঘৰতে কৰিছিলে। মই যাম দেই। হাই দি দিয়া মা। মা হাই দিয়া। কি হ'ল? বাকপানী ফালে বাকপানী এতিয়া চিলোৱা নাই বহুত দিন। সেইয়া মোৰ বান্ধৱীৰ ছোৱালী আহি আছে। হাই কৰি দিয়া। হাই, মোৰ নাম, তোমাৰ নাম কি? তোমাৰ নাম কি? কিমান ক্লাছত পঢ়া? 2? অঁ। এতিয়া ভাত খাম। ভাতৰ লগত আছে দালি, লোকেল মুৰ্গী মাংস। সিহঁতৰ ঘৰৰে মুৰ্গী, আমি আহিম বুলি কোৱাত কাটিছিলে। তাৰপাছত আছে হাঁহৰ কণী, পাপৰ আৰু নেমু। ভাত পানী খাই অলপ সময় জিৰাই এতিয়া দুয়োজনী তিৱা কাপোৰ পিন্ধি একেবাৰে ফটো উঠাত লাগি গৈছোঁ। তাইক লগ পাই আজি মোৰ মনটো বৰ ভাল লাগিছে।
বহুত দিনৰ মূৰত লগ পাইছোঁ যে কিমান ভাল লাগিছে মই আপোনালোকক ভাষাৰে বুজাব নোৱাৰোঁ। দুয়োৱে বহুত সময় বহুত কথা পাতিলোঁ। এতিয়া নব আৰু মই টমটমত উঠি সিহঁতৰ ঘৰৰ পৰা যাবলৈ ওলালোঁ। আপোনালোকৰ মোৰ এই ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে ভিডিঅ'টি লাইক কৰি দিব, কেনে লাগিছে কমেণ্ট কৰি জনাব। আগলৈ আৰু নতুন নতুন ভিডিঅ' পাবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।